হেল্ল' বাইদেউসকল কি খবৰ সব আপোনালোকৰ মাজলৈ বহুতে ভাল খবৰ এটা লৈছোঁ ফাইনেলি অৰুণোদয় 3.0 টকা দিয়া তাৰিখটো মুকলি কৰিছে আৰু আপোনালোকে টকাটো কেইটা বজাৰ পৰা আপোনালোকে নিজৰ বেংক একাউণ্টত পাব আপোনালোকক ফুল ইনফৰমেশ্যন ভিডিঅ'টো মাধ্যমে দিব বিচাৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈ চাব আৰু যদি প্ৰথমবাৰ কাৰণে আমাৰ চেনেলটো ওলাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই ল'ব যেতিয়া আমি নতুন ভিডিঅ' আপলোড কৰোঁ আপোনালোকে আগতীয়াকৈ আমাৰ ভিডিঅ'বোৰ পাব কাৰণে হয় বাইদেউসকল ফাইনেলি অৰুণোদয় 3.0 টকা দিয়া তাৰিখটো মুকলি কৰিছে ইয়াত আপোনালোকে চাব পাৰে কেন্দ্ৰীয় শুভাৰম্ভণি অনুষ্ঠান 7 অক্টোবৰ 2025 দিনৰ 10:30 বজাৰ পৰা আপোনালোকে নিজৰ বেংক একাউণ্টত টকাটো পাব পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰ খানাপাৰা গুৱাহাটী মুখ্য অতিথি থাকিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জনপ্ৰতিনিধি আৰু সমাজকৰ্মীসকলৰ গৌৰৱময় উপস্থিতি ভোটগ্ৰহণ কেন্দ্ৰীয় অনুসৰি 25,000 স্থানত একে সময়তে অনুষ্ঠান আয়োজন আৰু ইয়াত লিখিছে 38 লাখ পৰিয়ালক অন্তৰ্ভুক্ত আৰু এই ধাৰা অব্যাহত ৰখাৰ লক্ষ্য প্ৰতিমাহে ধন আদায় 410+ কোটি টকা প্ৰত্যক্ষ লাভালাভ হস্তান্তৰ প্ৰতিক্ৰিয়াৰ যোগেদি অন্তৰ্দয়া পৰিয়ালক মাহিলী 1,250 টকাকৈ প্ৰদান আৰু ইয়াত লিখিছে এই আঁচনিখন দ্বাৰা উপকৃতসকলৰ ভোটগ্ৰহণ কেন্দ্ৰ অনুসৰি আয়োজিত সভাত উপস্থিত থাকি উদ্বোধনী অনুষ্ঠান পোনপটীয়াৰ সম্প্ৰচাৰ উপভোগ কৰিবলৈ অনুৰোধ জনোৱা হ'ল তো ফাইনেলি আপোনালোকৰ কাৰণে বহুতে ভাল খবৰ আহি গ'ল কাইলৈ আপোনালোকে 10:30 বজাৰ পৰা আপোনালোকৰ টকাটো দিয়া ষ্টাৰ্ট কৰিব তো এইটোৱে ইনফৰমেশ্যন দিব লাগিছিল